নমস্কাৰ, সুৰাত মগন অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজিৰ কাহিনী সঞ্জীৱ কলিতাৰ ক্ষতিপূৰণ। হঠাৎ ছায়া এটাৰ দৰে লৰ মাৰি কোনোবা এজন সোমাই আহিছিল সিদিনা ৰাতি। ভঁৰালৰ দুলিত লুকাইছিলহি। CRPFৰ দল এটাই পাছে পাছে আহি মনেশ্বৰ কাইক জেৰা কৰিছিল। আন্দোলনকাৰীক আশ্ৰয় দিয়াৰ অপৰাধত মাৰধৰ কৰিছিল। তথাপিও মনেশ্বৰ কাইটিয়ে মুখ খোলা নাছিল। কাইটিয়ে তেনেকৈয়ে অতুল শৰ্মাক বহু ৰাতি ভাত দিছিল, আশ্ৰয় দিছিল। বছৰ দিয়েক আগৰ কথা সেয়া। কালি অতুল শৰ্মাৰ চৰকাৰে জাতিধ্বংসী বিল এখন পাছ কৰোঁতে ৰাজপথৰ ছাত্ৰ আন্দোলনত পুলিচৰ গুলী খাই মৰিল মনেশ্বৰ কাইটিৰ পুতেক ধন্তি। আৰু আজি কাকতৰ পৃষ্ঠাত শৰ্মাই ঘোষণা কৰিছে নিহতৰ বাবে ৫ লাখ টকাৰ ক্ষতিপূৰণ। এতিয়া মাটিৰ মজিয়াত বহি কাইটিয়ে হিচাপ কৰিছে লাখৰ হিচাপত ৫ৰ পাছত থকা শূন্যৰ ওজন বেছি নে ভোকৰ ভাত, আশ্ৰয়, বিশ্বাস আৰু ধন্তিৰ জীৱনটো কাঢ়ি নি দি যোৱা অৱশিষ্ট শূন্যটোৰ ওজন বেছি। ধন্যবাদ।